দিব এনেকৈ লাহেকৈ বেঙা বেঙা কাম হয় তেনেহ'লে মানে অলপ সাপ চাপ আহিব নাহে সাপ চাপ আহিলেহে ল'ব ফুটা আছিলে লোৱা নেকি বাইদেউ পেণ্টটো হা এটা সপোন আছিলে এটা এজনী গাৰ্লফ্ৰেণ্ড কিনা এইটো নাই নি কেনেকৈ হ'ব এনেকৈ ক'লে নম্বৰ ন আমি যাওঁগৈ এনেকৈ মানুহৰ মাত নমস্কাৰ আৰু জয় জয়তী ৰঙৰ উৎসৱে সকলোৰে জীৱন ৰঙীন কৰি কৈহে আনক আনন্দ শান্তি সুখ সমৃদ্ধিৰ নতুন বতৰা সকলোলৈকে দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বৰদোৱাৰ মানেই অসমৰ প্ৰথমখন ফাকুৱা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক তথা অসমীয়া জাতিৰ প্ৰাণদাতা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা বুলি সকলোৱে জানে গতিকে বৰদোৱাতটো ফাকুৱা বুলি ক'লে বৰদোৱাৰটো কেনেকুৱা পৰিৱেশ আপোনালোকে জানে গতিকে ঘৰতে আছিলোঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু আপোনালোকেও কিজানি নাহিব পাৰে ইয়াত চ' ইয়াতে দেখুৱাম বুলি ভাবিলোঁ আৰু এইখনেই হ'ল মূল প্ৰৱেশদ্বাৰ আৰু আমি যদি এই প্ৰৱেশদ্বাৰখনৰ ভিতৰি সোমাই যাওঁ আমি দেখা পাম নানান ঠাইৰ নানান ভকত বৈষ্ণৱ আৰু এইখন হ'ল মূল কীৰ্তন ভাগ মানে কীৰ্তন মন্দিৰ আৰু ইয়াতে শংকৰদেৱে প্ৰত্যেক দিনাই আগত নাম গাইছিল নাম পৰিৱেশন কৰিছিল ইয়াতে আৰু ইয়াতে সকলোৱে বছৰটো যাতে ভালে কুশলে যায় ইয়াতে আশীৰ্বাদ লৈ আৰু ময়ো আশীৰ্বাদ ল'লোঁ আৰু এইফালে আছে নৈবেদ্য গৃহ মানে ইয়াতে দান দক্ষিণাবিলাক সকলোবিলাক দিব পাৰে মানে শৰাই চৰাই দিলে ইয়াতে দিব পাৰে আৰু ইয়াতে স্বাস্থ্য বিভাগেই হওক আৰু এইফালে বিশ্ৰাম গৃহই হওক সকলোবিলাক ধুনীয়াকৈ যাত্ৰীৰ বাবে তেওঁলোকে সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু যদি আমি ভিতৰলৈ সোমাই যাওঁ কীৰ্তন ঘৰৰ ভিতৰলৈ সোমাই যাওঁ তেন্তে আমি দেখা পাম আৰু এই ছাইডত আছে দেখিছে আৰক্ষী নিয়ন্ত্ৰণ কক্ষটো অতি প্ৰয়োজনীয় আৰু এইফালে আছে অনুসন্ধান কাৰ্যালয় কিয়নো বহুতো মানুহৰ ভিৰত কিছুমান বস্তু হেৰাই যায় কিছুমান মানুহ চ' ইয়াতে অনুসন্ধান কৰিব পাৰে আৰু এইফালে আমি সোমাই যাম মানে নাম চলি আছে পূৰা তো নাম শুনিম আৰু ইয়াতে চলি আছে শিৰোমতি নামতি দলৰ দিহানাম আৰু চাওকচোন কেনেকুৱানো তেওঁলোকে পৰিৱেশন কৰিছে অলপমান আৰু এতিয়া আমি সোমাই যাম মানে বজাৰৰ গৃহলৈ আৰু বজাৰ গৃহলৈ ভিৰ নকৰি সোমাই যাওঁ আৰু দেখিছে ইয়াতে তেওঁলোকে মানে একো কৰি খাব নোৱাৰে যিহেতু তেওঁলোকক মানে যদি আহে আপোনালোকে নেক্সট বছৰ দেন আপোনালোকৰ পকেটৰ পৰা কিবা এটা দিব তেওঁলোকে অকণমান হ'লেও সকাহ পাব আৰু মোৰ যিমানকণ সামৰ্থ্য সিমানকণেই তেওঁলোকক দিছোঁ তেনেহ'লে আগলৈ গ'লে মই আপোনালোকৰ ওচৰত আহিছোঁ বৰদোৱা আৰু আকাশী গংগাৰ ভিতৰ ফালে মানে দেখিছে হাজাৰ হাজাৰ ভক্ত বা ৰাইজৰ ভিৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত তেওঁলোকে সজাগ কৰিবলৈ বেনাৰবিলাক লগাই দিছে আৰু ইয়াত দেখিছে ভক্ত বা ৰাইজৰ ভিৰ আৰু যদি সৰু ল'ৰা ছোৱালী আছে দেন ইয়াতে উঠাবৰ কাৰণে আনিব পাৰে মানে আমি ডাঙৰ নোৱাৰোঁ আমি ডাঙৰ উঠিলে মানে সেইখন ভাঙি থাকিব মানে মোৰ লগৰে নিপনক লগ পালোঁ কেনেকুৱা ফিলিংছটো কেনেকুৱা লাগিছে ভাল লাগিছে বহুত মানুহ আহিছে বাবু চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব আপোনালোকে শ্বেয়াৰ টাই কৰিব আৰু ইয়াৰ চেনেল এটা আছে দেই ইয়াৰ চেনেল এটা আছে তো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম বাৰু আৰু কিবা শুভেচ্ছা দিবি নেকি মানে ৰাইজক শুভেচ্ছা দিবি নেকি ফাকুৱাৰ সকলোলৈ শুভেচ্ছা থাকিলে অঁ থেংক ইউ তেনেহ'লে মোৰ ফালৰ পৰা থাকিলে ধন্যবাদ মানে মানুহৰ ভিৰৰ মাজত কেনেকুৱা লাগিছে ভালে লাগিছে লগত কোনোবা থকাও ভাল লাগিলে সেইটো হয় কিন্তু আমাৰ সেইটো মানে সেইবিলাক সৌভাগ্য নাই মানে আমাৰ তো যিয়ে নহওক লগৰ বন্ধুৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড থকা আমি মানে ধুনীয়াকৈ হাতে হাত থৈ পেলাই আহি থাকিব পাৰিলোঁ হয় তো যিহেতু নাই আমাৰ ত' আমি এতিয়া চিম্পুল হৈ গৰমত পূৰা ঘামি জামি মানে অৱস্থা নাই মানে পূৰা একদম মানে গৰম বহুত মানুহৰ ভিৰটো চ' গৰমৰ কাৰণে এতিয়া আমি খাম বৰফ লৈ ল'লোঁ এতিয়া বৰফটো বিন্দাছ এনেকৈ খাম এনেকৈ খাই লওঁ ধুনীয়াকৈ গৰম বতৰত আইচক্ৰীম মানে জৰুৰী হয় তো খাই আছোঁ আৰু এইফালে চাওক কিমান মানুহৰ ভিৰ ভালেই লাগিছে গৰু গাখীৰ দিয়া হয় ভাল লাগিলে হয় বাৰু যিয়ে নহওক খাই লওঁ তেনেহ'লে গৰমে গৰমে আমি
মানে আইচক্ৰীমটো কেনেকুৱা দেখা মজা কাৰ নামত খাইছে এইটো তোমাৰ নামত কবি আৰু বৰা ব্লগ ছাবস্ক্ৰাইব কৰিব দিলে বৰা ব্লগ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব পাৰিলে বাল আইকনটো দবাই দিবলৈ কৈ দে বাল আইকনটো দবাই দিব দেই পাহৰিব কিন্তু এতিয়া আমি দেখাম বাকী ধুনীয়া ধুনীয়া ছোৱালীক দেখাম আৰু ধুনীয়া ধুনীয়া মানে দোকান যোৱাও দেখাম তেনেহ'লে ব্লগটো চাই ৰখ তেনেহ'লে আমি কৈ দিওঁ ন বোলা আৰু আমি দাৰ পৰা ষ্টাৰ্ট কৰোঁ মানে দাৰটো অতি ইম্পৰ্টেণ্ট মানে কাজিয়াৰ লগতেও লাগে পিঁয়াজ কাটোতেও লাগে চবতে লাগে আৰু এয়া ধুনীয়া ধুনীয়া পুতলা মানে গাৰ্লফ্ৰেণ্ডক গিফ্ট দিব পাৰিব আৰু যদি আচাৰ খাব মন আছে তেনেহ'লে নেক্সট বছৰ আহিব আচাৰটো ইয়াৰ পৰা নিব পাৰিব ধুনীয়া আচাৰ বলক তেন্তে মানে চেণ্ডেল লৈ পিন্ধি যাব নিদিয়ে চ' চেণ্ডেলযোৰ হাতত লৈ এতিয়া আমি যাম মিঠাৰ চু কৰি খাবলৈ বলক আৰু ইয়াতে মানে জেলেপি দোকান আছেতো জেলেপিটো খাবলৈ যাম মানে সকলোতে খাম আপোনালোকে মানে এই লগৰকেইটা দেখিছে নে এইকেইটা গোটেইকেইটা লগত থাকিব সিহঁতে দামটো মাৰি থাকিব মই আছোঁ দাম মাৰি থাকিব আৰু মই জেলেপিটো ঘূৰাই থাকিম জেলেপি মিঠা আছে না ঠিক নাই কৈ চাওঁ নেকি এখন দুখন নাখাওঁ এখন এনেই মিঠা আছে নাই জেলেপিটো চবকে চেক কৰিব দিয়ক মিঠাটো কম আছে মিঠাটো কম আছে এইটো মিঠাটো ঠিক আছে নাই এপোৱামান নহয় মহবৈ আছে জেলেপি মহবৈ আছে এপোৱামান দিয়ক মহবৈ আছে ক'ত মহ আছে দেই জেলেপি মিঠা হ'বতো জিলেপি যিহেতু জেলেপি খালোঁ মানে মিঠা নাই অলপ টেঙা লাগিছে গৰম আছিল নহয় জেলেপিটো ঠাণ্ডা জেলেপি খোৱালে দাদা ঠাণ্ডা জেলেপি খোৱালে 10 টকা কাটি ল'ব দেই আৰু যিয়ে নহয় ভালে লাগিছে আৰু নেক্সট আপোনালোকে এইজন দাদা দিছে দেই ভাল জেলেপি বনাই কিন্তু দেই অকণমান টেঙাও হয় বাৰু আহিব দামটো এড্ৰেছটো দি দিম আৰু জেলেপিটো খাই কেনেকুৱা লাগিছে জেলেপিটো খাই কেনেকুৱা লাগিছে টেঙা লাগিছে মই একচুৱেলি মানে জ্বলা হ'ব বুলি খাইছিলোঁ কিন্তু টেঙাহে পালোঁ যাওঁগৈ পইচাও লাগে জেলেপি খালোঁ এতিয়া পইচাও লাগে আমি জেলেপি ক'ত খালোঁ কমাই নাই এটা আছে নহয় পইচা আৰু কোৱা নিচিনা কি এটা খাম এতিয়াতো পইচা দিব লাগিব চবেই 10 টকা দেই আমাৰ খামলৈ পাইছোঁ এতিয়া মোক পইচাটো গুচি গ'ল মোক পইচাটো গুচি গ'ল কি 4টা 100 ছোৱালী মানুহৰ পেনগাল দেখুৱাই আমাক 4টা 100 মাৰিব আহিছে 4টা 100 মানুহ তাকো ছোৱালী মানুহৰ নাজানো কি 4টা 100 টকা ডিছকাউণ্ট দি আছে দাদাই চালোঁ ইয়াৰ শুনো 400 টকাত মানে কি 4টাত 100 টকা কোনোবাই যদি নিব লগা আছে এই দাদাজনৰ ওচৰত আহিব একদম কাইলৈ খুব কম দামত দি আছে চালোঁ আৰু ইয়াতে মানে একদম পুৰা মানে যাৰ নাম লিখে আৰু ভাল পোৱা মানুহজনৰ নাম লিখিব পাৰে আৰু যদি মানে বেকআপ হয় তেনেহ'লে মানে বেয়া লাগিব অলছ' যদি বেকআপ হয় তেতিয়া মানে বেয়া লাগিব অলছ' ইম্পৰ্টেণ্ট মেটাৰ ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ আৰু ইয়াতে আহিলে আপোনালোকে ইয়াতে নাম চাম লিখাই ল'ব পাৰিব ধুনীয়া দোকান আহি যাব এইটো দেখা ৰেটটো বেছি নহয় ফিক্স প্ৰাইচ মানে 40 50 60 আৰু এই দাদাজনে পুৰা বেছি আছে আহি যাব সাপ চাপ আহিলেহে ল'ব মানে এইটো বজাৰলৈ দেখোন আমি সাপ ধৰিম সাপ লৈ লওঁ মাইনামেলটো ঐ মাইনামেল ল'বি নেকি কম দামত ফিক্স প্ৰাইচ এইবিলাক কাৰোবাক লাগে যে কওক তোমাৰ যে মাইনামেলটো অকণ ফুটা আছিলে ল'বা নেকি মাইনামেলটো হা মোৰ চাইজৰ নাই ইয়াৰ চাইজৰ এটা পাইছোঁ 200 টকাত 3টা দিছে কিন্তু নলয় মানে বস্তুটো 4টা দিলেহে ল'ব বাৰু যিয়ে নহওক এনেকৈ গৈ থাকোঁ আমি ভিতৰে দাম বেছি মাইনামেলৰ সন্ধানত দাদা ইমানে দাম কৈছে মানে একদম ল'ব নোৱাৰি মানে হয়তো হয় লৈছোঁ দেখিছোঁ হয় কিন্তু চাব নাজানো গৈ চাব নাজানো কিয় সঁচা কথা সঁচাই আৰু বহুত দামী পেপাৰ এটা ল'লোঁ মানে 450 টকাৰ পেপাৰ এটা লৈছোঁ পেপাৰটো চাব দেই ভাল বনাইছে কিন্তু দেই ভাল বনাইছে ভাল লাগিছে যিয়ে নহওক এইটো মানে
মানে কি বুলি কয় এটা সপোন আছিলে এটা এজনী গাৰ্লফ্ৰেণ্ড কিনা আৰু গাৰ্লফ্ৰেণ্ডজনী ফাইনেলি কিনি পেলালোঁ গাৰ্লফ্ৰেণ্ডজনী ভালে লাগিছে এতিয়া এনেকৈ ফুৰি চুৰি ভাল লাগিব আৰু ভালে লাগিছে কি ধুনীয়া ধুনীয়া মানে একদম ফুৰি কি ধুনীয়া লাগিব তাৰ চাইখতে কিনি আনিছোঁ বহুতেই কিনিলা বহুতেই কিনিলা এনেকৈ ফুল আৰু এনেকৈ খাম মই এইটো দিয়া এনেহে কৈছিলোঁ দেই এইটো মানে মোৰে বাৰু এইটো মানে তেওঁ অহংকাৰ নাই এনেকুৱা ফাকুৱাৰ কিবা ক'বা নেকি ফাকুৱা ধুনীয়া তোমাৰ ফাকুৱা ভাল লাগিল আহি কি কিনিলা পুতলা কিনিলোঁ তাৰপিছত আৰু মিঠাই কিনিলোঁ আৰু এই কিবা কিনিছোঁ আচ্ছা ছোৱালীজনী চালা নাই চালা ন ঠিক আছে হেপী হোলী হেপী চৰি হেপী হোলী তোমালোকো এখন গামোচা পিন্ধাৰ বাবে থেংক ইউ আৰু এখন গামোচা এই কিনোৱা হ'ল আজি তুমি নিপিন্ধ বিশ্বকাপলৈ যে নহওক ভাল লাগিল লগ পাই এইফালে হা আৰু এজন ক'বা নেকি ৰাইজক ভাল লাগিছে সকলোকে লগ পাইছোঁ আজি আৰু তোমাকো লগ পাইছোঁ হোলীৰ শুভেচ্ছা কিবা দিবা হোলী শুভেচ্ছা সমষ্টি ৰাইজক হোলী শুভেচ্ছা দিছোঁ থেংক ইউ তোমালোকো থাকিলে ধন্যবাদ চিনেমাখন আছে নহয় সলমান খানৰ কিবা চিনেমাখন আছে এনেকুৱা চশমা এযোৰ মানে এটা জাষ্ট ফিলিংছটো লৈছোঁ ভালে লাগিছে বাৰু এইযোৰ চশমাযোৰ পিন্ধি তাৰপিছত দামটো সুধি লওঁ তাৰপিছত চশমাযোৰ ঘৰলৈ লৈ যাম আদক এইযোৰনো চশমা এটা 60 টকা না নহ'ব এনেকৈ হ'লে নহ'ব ন চোন এতিয়া আমি অচিনাকি মানুহৰ লগত অকণমান এনে জমনি কৰিম আৰু চাই থাকক চিনি পাইছে লাগিছে আপোনাৰ আমাৰ নগানখন নিচিনা পালোৱে চেম টু চেম খগেনখন কোনটো মানে দিলে মানে গাৰ্লফ্ৰেণ্ডে মানে মৰমটো বেছি বাঢ়ি থাকিব মানে কোনটো দিলে বেছি বাঢ়িব এই গুলপীয়া ৰংটো বেছি পচন্দ কৰে এইটো গুলপীয়া নেকি এইটো বেলেগ কালাৰ হ'ব বেলেগ গুলপীয়া পচন্দ এইটো নাই নে কেনেকৈ হ'ব এনেকৈ ক'লে নবন ন যদি যাওঁ আপোনাৰ সেই হেৰিয়ত ঘৰ নহয় জানো এই হেৰিয়ত চাপৰ মুখত এই নহয় এই আপোনাৰ হেৰিয়ৰ ঘৰ নহয় হেৰিয়ৰ ঘৰ কাষতে নহয় জানো বৰবেলা এই আমাৰ হেৰিয়ৰ মাষ্টৰ জীয়েক নহয় নহয় জীয়েক হেৰিয়ৰ মাষ্টৰ ল'ৰাটো নহয় জানো হয় নহয় আপোনাৰ ছোৱালী দুজন নহয় সেইটো লুঙিখন পিন্ধোতে ভাল লাগিছে বাৰু মই এতিয়া চাওক আপুনিয়ে চইচ কৰি দিব মই গাৰ্লফ্ৰেণ্ডলৈ এটা পুতলা ল'ম হা এই এইটো শুনা নাই গাৰ্লফ্ৰেণ্ডলৈ পুতলা ল'ম কোনটো পুতলা ল'লে বেছি দিন মৰম বাঢ়িব ল'লে যদি নলয় বস্তুটো কেনেকৈ পাবি চা অলপ এই বস্তুটো ল'বি এইটো ল'বি আৰু এইটো ল'বি আৰু লগত তিনিটা এনেকৈ আঙুল ল'বি লৈ এনেকৈ শুহুকৈ মাৰিবি আৰু যেতিয়া নবজিব এনেকৈ লাহেকৈ বেঙাই গুচি যাবি ঘৰত মানে দুটা চিলিণ্ডাৰ আছে তাৰে মানে এটা চিলিণ্ডাৰ মানে অলৰেডি শেষ হ'ল আৰু ইটো চিলিণ্ডাৰ আধা আছে এতিয়া মায়ে কৈছে তই এটা চিলিণ্ডাৰ লৈ যাবি তেতিয়া মানে চিলিণ্ডাৰটো লৈ খুৱাই দিবা আৰু তেনেকৈ নাচাওঁতে আমি যাওঁগৈ আৰু এনেকৈ আৰু মানুহৰ মাত আহে আৰু পইচাটো কি আৰু হয়নে নাই আলু কেজি কিমান এতিয়া সুধিম আলু কেজি পটলৰ কেজি আৰু এইটো বাৰু নিম আৰু এইটো কাইলৈ পঢ়িলে পইচাও নাই আৰু গুগল পে' নহয় এনেকৈ নিলে ভাল লাগে আৰু কিবা এটা আৰু আমি এইফালে মানে এতিয়া ভাত খাম পূৰা ভাত পানী খাম বেছি নাই দাদা আছে দেই এইফালে হাই নাই হেপী হোলী বহুত ভাল লাগিছে ব্লগ চলি আছে ন এইটো বৰাদা ব্লগ চলি আছে বহুত ভাল ভাইটি হয় ভাল গানো গাই আহিছোঁ একেলগে খানা পিনা খাব লৈছোঁ তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব ই বহুত ভাল ল'ৰা হয় ভাল গান গায় থেংক ইউ অ'কে ইয়াতো আমাৰ মানৱদা আৰু তেওঁ ধুনীয়া গান গায় মানে ধুনীয়া কম্প'জ কৰে তেওঁ একদম মানে মই নাম্বাৰটো দি দিম কেতিয়াবা যদি গান চান মানে বনাবলগীয়া হয় আমাৰ মানৱদাৰ লগত কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ নাম্বাৰটো দি দিম ক'লৈ বহি আছোঁ কিহৰ কাৰণে বহি আছোঁ খাবলৈ কি খাম এতিয়া
আমি খাম পৰঠা আৰু কিয় খাবা নেকি পিঁয়াজ খাম হোটেলত বহি আমি পৰঠাটো খাই লওঁ খাই লৈ আৰু আজিলৈ ব্লগটো ইমানতে অন্ত কৰিলোঁ খোৱাটো দেখালে আপোনালোকৰ লোভ লাগিব পিছত আমাৰ প্ৰব্লেম হ'ব ত' খোৱাটো নেদেখাওঁ ত' আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ জয় আহোম